নেতাজী 121তম জয়ন্তীত উদযাপন হাওড়াঘাটত নেতাজীৰ জন্ম জয়ন্তীৰ উপলক্ষে বৰ্ণিল শোভাযাত্ৰা বন বিভাগৰ নাকৰ আগেদি বন কৰ্মীৰ চকুত ধুলি দি ডিফুৰ ৰিক্ৰিয়েশ্যন পাৰ্কত ব্যাপক চন্দন কাঠ চুৰি হোৱা চন্দন কাঠৰ বজাৰৰ মূল্য 12 লাখৰ পৰা 14 লাখ কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু NACN-IMৰ মাজত চুক্তিবদ্ধ গ্ৰেটাৰ নাগালিমত ডিমা হাছাও অন্তৰ্ভুক্তিৰ আশংকাত গণসমদল গণপ্ৰতিবাদেৰে উত্তাল ডিমা হাছাও নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে দেশৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ ডিফু আৰু হাওড়াঘাটতো বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হয় দেশৰ বিপ্লৱী স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 121 সংখ্যক জন্ম জয়ন্তী কাৰ্বি আংলং নেতাজী কোঅৰ্ডিনেশ্যন এণ্ড কনচাৰ্ন ছ'চাইটিৰ উদ্যোগত ডিফু আৱৰ্ত ভৱনৰ সন্মুখত থকা নেতাজীৰ পাৰ্কত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী কাৰ্যসূচী অনুসৰি পুৱা কাৰ্বি আংলং নেতাজী কোঅৰ্ডিনেশ্যন এণ্ড কনচাৰ্ন ছ'চাইটিৰ সভাপতি গৌতম ৰয়ৰ পতাকা উত্তোলনৰ অন্তত শ্বহীদ তৰ্পণ কৰে উপদেষ্টা ৰঞ্জিত কুমাৰ সেনে নেতাজীৰ প্ৰতিমূৰ্তিত মল্যাৰ্পণ কৰে ৰঞ্জিত কুমাৰ সেনকে ধৰি 20 বেটেলিয়নৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট SK বন্দ্যোপাধ্যায় বিশিষ্ট সাহিত্যিক লুনচে টিমুং জিলা সাহিত্য সভাৰ সম্পাদক মঞ্জু হাজৰিকা ভাৰতৰ স্বাধীনতাৰ বাবে সহস্ৰ সংগ্ৰামত অগ্ৰণী নেতৃত্ব দিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে মহান নেতাৰ জন্ম জয়ন্তীত মানুহৰ হেৰেঙা উপস্থিতি দেখি ভাষণত ৰঞ্জিত কুমাৰ সেন আৰু লুনচে টিমুং দুয়ো বয়োজ্যেষ্ঠ নাগৰিকে দুখ প্ৰকাশ কৰি কয় যে নেতাজীৰ দৰে মহান নেতাৰ জন্ম জয়ন্তী সমাৰোহত বহুত মানুহৰ যোগদান হ'ব লাগিছিল আৰু আৱৰ্ত ভৱনৰ সন্মুখত থকা নেতাজী পাৰ্কৰ ভূমিৰ পৰিসৰ দিনে দিনে সৰু হৈ অহা কাৰ্যত গভীৰ দুখ প্ৰকাশ কৰে আনহাতে হাওড়াঘাটৰ অন্যতম বেচৰকাৰী সংস্থা নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত দিনজোৰা এই বিস্তৃত কাৰ্যসূচী পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ভাৰতীয় সেনা বাহিনীৰ 12 গাৰৱাল ৰেজিমেণ্টৰ বকলীয়া সেনা ছাউনীৰ মেজৰ ৰোহিত তিৱাৰীয়ে পৰৱৰ্তী কাৰ্যসূচী মৰ্মে হাওড়াঘাট নগৰৰ মাজেদি বাহিৰ কৰা হয় বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সম্বলিত ৰাষ্ট্ৰীয় সংহতি শোভাযাত্ৰা শিক্ষাবিদ ভৱেশ ৰাজবংশীয়ে ফ্লেগ অফ কৰে এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে মংগল ইংহি আৰু গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলঙতো কুখ্যাত বীৰাপ্পনৰ আবিৰ্ভাৱ হ'ল নেকি চন্দন কাঠ চুৰি কৰিয়ে বিখ্যাত অথবা কুখ্যাত হোৱা বীৰাপ্পনৰ দৰে আন এগৰাকী কাৰ্বি ভূমিতো আবিৰ্ভাৱ হ'ল যেন প্ৰতীয়মান হৈছে হাতত হাৰে ভৰিত হাৰে আহি কাৰ্বি আংলঙৰ বীৰাপ্পানে বিগত কেইবাটাও দিনৰে পৰা ডিফুৰে কেইবাটাও অঞ্চলৰ পৰা চন্দন কাঠ চুৰি কৰি কাটি নিয়াৰ খবৰ ওলোৱাৰ মাজতেও বন বিভাগ সতৰ্ক নোহোৱাৰ সুযোগ লৈ যোৱা নিশা নাকৰ আগেৰে বীৰাপ্পান ৰূপী চুৰে কাটি নিলে ৰিক্ৰিয়েশ্যন পাৰ্কৰ 8 ডালকৈ চন্দন কাঠ কাৰ্বি আংলং পশ্চিম সংমণ্ডলৰ বন বিভাগৰ অধীনত থকা ৰিক্ৰিয়েশ্যন পাৰ্কৰ পৰা বীৰাপ্পান ৰূপী চুৰে আন্ধাৰৰ নিশাৰ সুযোগ লৈ কাটি নিলে 8 ডালকৈ মূল্যৱান চন্দন কাঠ হয় বন কৰ্মীৰে পাৰ্কৰ বনাঞ্চলৰ পহৰাত থকাৰ মাজতো ৰিক্ৰিয়েশ্যন পাৰ্কৰ পৰা চুৰে মূল্যৱান চন্দন গছ কাটি চুৰি কৰি লৈ গ'ল চন্দন কাঠ কাটি চুৰি কৰি নিয়া কাৰ্যৰ সন্দৰ্ভত কাঠ নিউজৰ সাংবাদিকৰ আগত ৰিক্ৰিয়েশ্যন পাৰ্কৰ ভাৰপ্ৰাপ্ত বিষয়া জেমছ ক্ৰয় জানিব দিয়া মতে চন্দন কাঠ 9 ডাল কাটিছিল যদিও গছ কাটি বাগৰা শব্দ শুনি নিশা কৰ্তব্যৰত বন কৰ্মীসকলে গম পায় কাষ চাপি যোৱা বুলি গম পোৱাত এডাল নিবলৈ সফল নহ'ল আৰু 8 ডাল লৈ গ'ল কেইজোপা গছ কাটি নিলে নটা কাটিছে একটা নিব পৰা নাই চন্দন গছ কেইজোপা কাটিলে নটা 9 জোপা কাটিলে তাৰ পৰা এটাতো ল'ব নোৱাৰিলে হয়নে মানে সাৰ পাই মানে আমাৰ পেট্ৰলিং পাৰ্টি মানে সাৰ পাই কিনি তেতিয়া মানে এতিয়া পলাই গ'ল আৰু হয়নে কেইজন আহিছিলে বাৰু এইটো মই গম নাপাওঁ কেইজন আহিছিলে গম পোৱা নাই মই হয়নে এনে যোৱাকালি মানে দিনত নে ৰাতি কাটিলে ৰাতি ইয়াত এনে আপোনালোকৰ ছিকিউৰিটি নাথাকে নি বাৰু থাকে আমাৰ নাইট ডিউটি আছে আৰু সোমবাৰ মানে এনেই ইয়াৰ বৰ্তমান ইনচাৰ্জ কোন হৈ আছে জেমছন কৰোঁ তেখেতে কি হয় ৰেংকটো তেখেতৰ মই ফাৰ্ষ্ট
1 ন জেমছ ক্ৰ'ৰ লগতে মালি লংকি টিছো মাষ্টাৰ ৰল কৰ্মী চিকাৰী টিছো হোমগাৰ্ড নিতুল নাথ আৰু ৰিপুন বৰা কৰ্তব্যত আছিল যোৱা নিশা এই চাৰিজন কৰ্তব্যৰত বন কৰ্মীৰ ভিতৰত মাষ্টাৰ ৰল কৰ্মী ৰিপুন বৰা ছুটিত থকা বাবে আহিব পৰা নাছিল সাংবাদিকৰ আগত সদৰি কৰা মতে চাৰিওজনেও দুপৰ নিশা 12:30 বজালৈকে জাগি আছিল বন কৰ্মীসকলৰ ভাষ্যমতে নিশা 2ৰ পৰা 2:30ৰ ভিতৰত চুৰিকাণ্ড সংঘটিত হ'ল আৰু চুৰি হোৱা চন্দন কাঠৰ বজাৰত আনুমানিক মূল্য 12 লাখৰ পৰা 14 লাখৰ ভিতৰত হ'ব দিনৰ পোহৰত পাৰ্কত অসংখ্য পৰ্যটক তথা বনভোজ প্ৰেমীৰে গিজগিজাই থকা বিশাল পাৰ্কখনত বন বিভাগৰ ইমানবোৰ মূল্যৱান সম্পত্তি থাকোতে নিশাৰ কৰ্তব্যত মাত্ৰ 4জন বন কৰ্মীয়ে পহৰা দিয়া কামত বন বিভাগে মোতায়েন কৰা কথাটো একেবাৰে হাস্যকৰ বুলি এই সন্দৰ্ভত একাংশ সচেতন ব্যক্তিয়ে মন্তব্য কৰিছে যি কি নহওক এই ঘটনাৰ পিছত জিলা বন বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তেহে পৰিলক্ষিত হ'ব মংগল ইংখি ৰিপৰ্ট কাট নিউজ কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু NSCN-IMৰ মাজত 2015 চনৰ 3 আগষ্টত চুক্তিবদ্ধ হোৱা গ্ৰেটাৰ নাগালিমত অন্তৰ্ভুক্তি হোৱাৰ আশংকাত পুনৰ আজি গণসমদল গণপ্ৰতিবাদেৰে উত্তাল হৈ উঠিছে ডিমাছাবাসী গ্ৰেটাৰ নাগালিমত অন্তৰ্ভুক্তি হোৱাৰ কথা কোনো পধ্যে মানি ল'ব নোৱাৰে ডিমাছা ৰাইজে ইতিমধ্যে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগ্ৰামী NSCN-IMৰ মাজত হোৱা প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিম চুক্তিক লৈ অসমৰ লগতে অসমৰ দাঁতি কাষৰীয়া মণিপুৰৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকা মাজতেও অসম চৰকাৰে এই ক্ষেত্ৰত স্থিতি অটল প্ৰদৰ্শন কৰি গ্ৰেটাৰ নাগালিম চুক্তিৰ বাবে অসমৰ সাৰ্বভৌমত্বত আঘাত নালাগে বুলি কৰা মন্তব্যত আশ্বস্ত হ'ব পৰা নাই ডিমা হাছাওৰ ৰাইজ ইয়াৰ আগতে বিভিন্ন সময়ত গণপ্ৰতিবাদী গণসমদল পথ অৱৰোধ কাৰ্যসূচী কৰি অহাৰ পিছতো কোনো সুফল নেদেখাত আজি পুনৰ প্ৰতিবাদী হৈ উঠিছে হাজাৰ হাজাৰ ডিমাছা সংগঠন ৰাজপথলৈ ওলাই আহিছে সম্ভাৱ্য গ্ৰেটাৰ নাগালিম চুক্তিক ডিমা হাছাৰ ভূমি অন্তৰ্ভুক্তিৰ আশংকাৰ প্ৰতিবাদত ডিমা হাছাৰ ডিমাছা ষ্টুডেণ্ট ইউনিয়ন অল ডিমাছা ষ্টুডেণ্ট ইউনিয়ন ডিমাছা মাদাৰ এছ'চিয়েশ্যন ডিমাছা ৱমেন ছ'চাইটি আৰু সামাজিক সংগঠনসমূহ ওলাই আহি শ্লোগান দি হাফলং চহৰৰ ৰাজপথেৰে প্ৰতিবাদী সমতল বাহিৰ কৰি জিলা অতিৰিক্ত উপায়ুক্তৰ যোগেৰে ডিমা হাছাও জিলা উপায়ুক্তৰ হাতত প্ৰস্তাৱিত নাগালিমত ডিমা হাছাও অন্তৰ্ভুক্তিৰ প্ৰতিবাদৰ স্মাৰক প্ৰদান কৰে আনহাতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছা সহিত তেওঁৰ পাৰিষদবৰ্গই আৰু বিজেপি ডিমা হাছাও কমিটিয়ে যৌথ সংবাদমেল আয়োজন কৰি প্ৰস্তাৱিত নাগালেণ্ড চুক্তি ৰূপায়ণত অসমৰ লগতে ডিমা হাছাওৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংহতি অটুট থকা আৰু বুজাবুজিৰ চুক্তিত 244 অনুচ্ছেদৰ আধাৰত অসমৰ ভিতৰত পাহাৰীয়া জিলা ডিমা হাছাও স্বায়ত্তশাসিত ৰাজ্য জিলা গঠন সম্বলিত আন এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে সংবাদমেলত উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি দিয়া ভাষণত গাৰ্লুছাই সদৰি কৰে যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰৰ প্ৰতি গভীৰ আস্থা আছে আৰু বৃহত্তৰ ডিমাছাৰ মনত আঘাত দিয়া কাম তেওঁ চৰকাৰে কেতিয়াও নকৰে ইফালে ডিমাছাৰ ৰাইজ নিজৰ জন্মভূমিক লৈ আশংকা আনহাতে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য গাৰ্লুছাৰ গভীৰ আস্থা কেন্দ্ৰ চৰকাৰৰ প্ৰতি সময়ত এই মুখ্য কাৰ্যবাহী সদস্যৰ আস্থা কি ৰূপ লয় আৰু ডিমা হাছাওবাসীৰ বাবে অনাগত দিনত গ্ৰেটাৰ নাগালিম প্ৰসংগক লৈ কি ফলাফল হ'বগৈ সেয়া সময়তেহে লক্ষণীয় হ'ব হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का আরে বাবরে এয়া তেন্তে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকচান হল চাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলোঁ এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ
Good news. Dr. Debanka Sharma, MBBS MS MCH from Gate Hospital, Guwahati will be available for consultation at Gate Hospital OPD Cum Information Center, Amalapati, opposite East Forest Office, Tifu, on 24 January 2018 at morning 10 a.m. to evening 4 p.m. For appointment, please call Mr. Dulal at 9864227518 or 8628208677. Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: lift of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Aureleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে। ভাবিলে কেনেকুৱা লাগে, কাৰ্বি পৰম্পৰাগত ৰাজধানী ৰংহাং ৰংবঙৰ বৃহৎ এলেকা নিশা হলে আন্ধাৰত ডুব যায়। আজিও টিপ চাকিৰে পোহৰতে নিশা জীৱন অতিবাহিত কৰে পৰম্পৰাগত ৰজা অৰ্থাৎ ৰিচসকল। কাৰ্বি পৰম্পৰাগত আইনৰ প্ৰধান ৰক্ষক অথচ চৰকাৰীভাৱে একো কৰ্তৃত্বৰ অধিকাৰী নোহোৱা ৰিচ পিম্পসকলৰ পৰিয়ালসকলে নিশা হলেই কোঠালি পোহৰাবলৈ একমাত্ৰ ভৰসা কেৰাচিনৰ টিপ চাকি নতুবা ধিমিক ধামাক লেম্পটেন।
15 বৰ্ষত ৰাজীৱ গান্ধী বৈদ্যুতিক আঁচনিৰ অধীনত ASEB বিভাগৰ পৰা আমলং উমৰাচি ওংৰেখাঙৰ লগতে কাৰ্বি পৰম্পৰাগত ৰাজধানী ৰংহাং ৰংবঙক সামৰি বিদ্যুতৰ তাঁৰ আৰু প্ৰয়োজন সাপেক্ষে ঠাই ঠাই বিজুলীৰ খুঁটি আৰু ট্ৰেন্সফৰ্মাৰ লগাই দিয়া হ'ল। তাঁৰ খুঁটা ট্ৰেন্সফৰ্মাৰ আদি যাৱতীয় কামসমূহ সম্পূৰ্ণ হোৱাৰ পিছত ASEB বিভাগৰ পৰা বিজুলী দিয়া কাৰ্য আৰম্ভ হ'ল। যদিও বিদ্যুতৰ তাঁৰ দিলেও ৰংহাং ৰংবঙত কৰি দিয়া নহ'ল বিদ্যুৎ সৰবৰাহৰ কাৰ্যকৰী। চূড়ান্ত দায়িত্বহীনতাৰে আজি কোপতি বিদ্যুতৰ পৰা বঞ্চিত কৰি ৰখা হ'ল হামৰেনস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ে। আৰু ইয়াৰ বাবে হামৰেনৰ কোনো সচেতন ব্যক্তি বা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ চৰকাৰেও ইয়াৰ বাবে কৈফিয়ত তলব কৰাই নহ'ল বিদ্যুৎ বিভাগক। কি চৰম লজ্জাজনক কথা, যি পৰম্পৰাগত ৰাজধানীত পৰম্পৰাগত ৰীতি নীতি আৰু পূজা পাৰ্বণ সমাজ ব্যৱস্থা আদি জীৱন্ত ৰূপত ইতিহাসক এতিয়াও ধৰি ৰাখিছে, সেই ৰাজধানী আৰু দায়িত্ব বহনকাৰী ৰিজসকলৰ এনে চৰম দুৰ্দশাক পৰিষদীয় শাসকসকলে মন কাণ দিয়া নাই। আৰু ভোটৰ ওপৰত দানৱ পৰাধী একাংশ দুষ্ট চক্ৰই সন্ধিয়া ৰংহাং ৰংবঙত আগৰি ধৰা গুমগুমীয়া আন্ধাৰৰ সুযোগ লৈ একাংশ দুষ্ট চক্ৰই বিদ্যুতৰ সমুদায় তাঁৰসমূহ কাটি নিছে। এই সন্দৰ্ভত আগন্তুক দিনৰ পৰিষদৰ শাসকীয় দলে কিবা দায়িত্ব পালন কৰিবনে? হৰিয়জন পাষ্টৰেট প্ৰেছবেটেৰিয়ান চাৰ্চত দ্বিতীয় সংখ্যক লাংচাটি মণ্ডলীৰ যুৱক যুৱতীৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। যোৱা 21 জানুৱাৰীত অনুষ্ঠিত দিনজোৰা বিস্তৃত কাৰ্যসূচীত অন্তৰ্গত সিদিনা সভাত উন্মোচন কৰাৰ লগতে সভাৰ কাম পৰিচালনা কৰে সভানেত্ৰী ৰুডা ইংলেম্পিয়ে। ৰাণাম ইংলেঙে সভাত যোগদান কৰা অতিথিসকলক পৰিচয় কৰাই দিয়াৰ পিছত সভাৰ পৰিৱৰ্তে কাৰ্যসূচী আৰম্ভ হয়। সভাত যোৱা 2017 বৰ্ষত SSLCকে ধৰি BA ডিগ্ৰীধাৰী হোৱা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিক আদৰণি জনাই উৎসাহিত কৰে। 2018 পৰা 2020লৈকে কাৰ্যৰ দায়িত্বত নিৰ্বাহ কৰিবলগীয়া বিষয়াকৰ্মীসকলে এই আদৰণি জনায়। আদৰণি সভাত ৰেফাৰেণ্ট ৰামচাং জিলাৰ পৰা সকলোলৈকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে প্ৰেছৰেট কয়াৰসকলে সমাবেত সংগীত পৰিৱেশন কৰে। সভাত ৰেফাৰেণ্ট ৰূপসিং ইংটি, লুনচে কিলিং MA, বীৰেন কিলিং MA, ৰাজেন ইংটি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। কাংঠি লাংছো কাৰ্বি আংলঙৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ প্ৰকৃতিপ্ৰেমী তথা বনভোজপ্ৰেমীসকলৰ বাবে অতি চিনাকি নাম কাংঠি লাংছো। বৰ্ষা ঋতু অতিক্ৰমৰ পিছতেই মায়াময় শৰতৰ পিছত হেমন্ত আহিলেই মনোমোহা কাংঠি লাংছো সেউজী পাহাৰৰ চূড়াৰ পৰা শিলদল ভাঙি নামি অহা জলধাৰাৰ সৌন্দৰ্য উপভোগ কৰি এসাঁজ প্ৰীতি বনভোজৰ আনন্দ ল'বলৈ অহা লোকৰ লানি নিচিগা আগমনত বীৰ দি বাট নোপোৱা অৱস্থা হয় কাংঠি লাংছো ক্ষেত্ৰ। চাওঁ আহক এই প্ৰতিবেদন। কাংঠি লাংছো মানে স্ফুটিক জলধাৰা। পাহাৰৰ উচ্চতাৰ পৰা নামি অহা মনোমোহা কাংঠি লাংছো ওচৰৰ পিনে চালে এনে লাগে যেন পাহাৰৰ বুকুৰ পৰা নহয়, নীল আকাশৰ অসীম দিগন্ত ভেদিহে যেন নামি আহিছে এই স্ফুটিক জলধাৰা। জিলাখনত থকা আন আন সৰু বৰ জলপ্ৰপাতৰ দৰে শিলৰ ওপৰত জঁপিয়াই জঁপিয়াই নামি অহা এই কাংঠি লাংছো। কাংঠি লাংছো নামি আহিছে পাহাৰৰ সেউজীয়া বুকুৰে। নৌসদৃশ সুৰৰ মূৰ্ছনা তুলি থিয় থিয় তললৈ নামি অহা কাংঠি লাংছোই সেয়েহে হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমী তথা বনভোজ প্ৰেমীসকলক বছৰে বছৰে ধৰি আকৃষ্ট কৰি আহিছে। জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বনভোজপ্ৰেমীসকলৰ কোলাহলেৰে ভৰি পৰা কাংঠি লাংছো পাহাৰৰ বিশাল ক্ষেত্ৰ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।